Hello viewers, welcome to my YouTube channel Pavitra Vlogs. আপোনালোকক মই কৈছিলো যে গৰম পানীলে যোৱা এটা ভিডিও দিম বুলি কে হে ভিডিওটি আপোনালোকৰ মাজলৈ আজি আগবঢ়াই দিছো। আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু লগতে মোৰ চেনেলটো লাইক কৰিব, শেয়াৰ কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব লগতে। এয়া এতিয়া আমি গৰম পানীলে যোৱা খটখটিয়া নামি গৈছো। চকচোন কিমান ধুনীয়া দৃশ্য, চাৰিওপাশে কেৱল সেউজীয়া। আপোনালোকে দেখিবলৈ পাইছে এখন দলং, বহুতেই পুৰণি দলং আৰু এই দলংখনত বহুত আগতেই বোলে যাতায়াত হৈছিল, বাছ গাড়ী ইত্যাদি এইবিলাক গৈছিল আৰু আগৰ ৰাস্তাটো মানে এই দলংখনৰ দিয়ে যায়। এতিয়া নতুনকৈ হ'ল এটা ৰাস্তা, কিন্তু পুৰণি ৰাস্তাটো এই গৰম পানী দিনেই কাষেৰেই গৈছিল। ভিতৰভাগ কিমান চাফ চিকুণকৈ ৰাখিছে দেখিছেনে আপোনালোকে, আৰু লগতে এখন সৰু জুৰি এই মানে গৰম পানীৰ মাজেৰেই বৈ গৈছে। লগত এখন দেখিছে আৰু এখন দলং, লগতে আমাৰ দাদা আৰু মোৰ পৰিবাৰ এই দলঙৰ ওপৰেদি বৰ্তমান গৈ আছে। আৰু সৰুটো দেখা পাইছে আপোনালোকে গৰম পানী যোনটো পুখুৰী, আগতে এনেকৈ ৱাল চোৱাল নাছিলে, এতিয়া ধুনীয়াকৈ মানে ৱাল চোৱাল দি খুব সুন্দৰকৈ ৰাখিছে যাতে ৰাইজে ভালদৰে চাব পাৰে। আৰু পুৰণি ৰাস্তাটো এইপিনে এনেকৈ ঘূৰি গৈছিল, ঘূৰি বেলেগ এয়া দেখিবলৈ পাইছে আপোনালোকে গৰম পানী কেনেদৰে উতলি আছে আৰু পুখুৰীটো চব কিমান চাফ চিকুণকৈ ৰাখিছে। ইয়াৰ কমিটিয়ে সঁচাকৈ বহুত সুন্দৰকৈ পুখুৰীটো ৰাখিছে আৰু চাৰিওকাষে বেৰা দি ৰাখিছে যাতে ৰাইজে ভালদৰে উপভোগ কৰিব পাৰে আৰু মানে কোনো ইয়াত দুৰ্ঘটনা নহয়, তেনেদৰে ধুনীয়াকৈ চাৰিওকাষে বেৰা দি ৰাখিছে।
দিয়ে আৰু এইটো বিশেষকৈ মানে কাৰ্বি আংলং ডিষ্ট্ৰিক্টত পৰে গুণে তেওঁলোকে এই বস্তুটো ধুনীয়াকৈ সজাই পৰাই তুলিছে। আৰু এইখন আপোনালোকে দেখিবলৈ পাইছে ব্ৰিটিছেই সাজি থৈ যোৱা উলমা দলং। এই দলংখন আগত যেতিয়া এবাৰ আহিছিলোঁ তেতিয়া ইমান অৱস্থা ভাল নাছিলে, কিন্তু এতিয়া আকৌ পুনৰ মানে ভালকৈ বনাই পিনিকে মানুহ অহা যোৱা কৰিব পৰা সুবিধা কৰি দিছে। এয়া আপোনালোকে আৰু দেখিবলৈ পাইছে দলংখন পাৰ হৈ এখন নামবৰ হাবি। আৰু পুখুৰীটোৰ কাষতে এখন পাৰ্ক আছে। এই পাৰ্কখনত মানে বহিব পৰা সুবিধাও আছে আৰু সৰু ল'ৰা ছোৱালী আহিলে খেলিব পৰাকৈও সুবিধা আছে। আৰু দেখিছানে আমাৰ ল'ৰাই কেনেদৰে ফূৰ্তিতে খেলিবলৈ গৈছে। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আকৌ এটা নতুন ভিডিঅ' লৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাৰিছোঁ। ধন্যবাদ।